নমস্কাৰ বন্ধুসকল, আমি আজি এখন ফুটবল খেল চাবলৈ যাবলৈ ওলাইছোঁ। গতিকে সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰু আমি যিখন খেললৈ চাবলৈ এতিয়া যাম, খেলখন অনুষ্ঠিত হৈছে যি য়াচাং নামৰ এখন ঠাইত নাগালেণ্ডৰ য়াচাং নামৰ ঠাইখিনিত ফুটবল খেলখন অনুষ্ঠিত হৈছে। আৰু আমি খেলখন চাবলৈ যাম। আৰু তাৰে যি অসম নাগালেণ্ড আহোম যুগৰ পৰাই আমাৰ মাজত এক যোগসূত্ৰ চলি আছে, যি গদাপানীয়ে সেই সময়ত গদাপানীক ডালিমী ৰাজ্যত আচলতে আমাৰ সুৰক্ষিত কৰি ৰাখিছিলে। যি লালুকসোলা বৰফুকন সেই ল'ৰা ৰজাৰ দিনত যি আহোম কোঁৱৰসকলক অংগক্ষত কৰা হৈছিলে, সেই সময়ত তেতিয়া সময়ত সেই নাগালেণ্ডৰ ডালিমী ৰাজ্যত আমাৰ সেই আহোমৰ যিজন কোঁৱৰ আছিলে, কোঁৱৰজনক তাতে ৰাখিছিলে। আচলতে নাগাসকলে সুৰক্ষা দি ৰাখিছিলে। আৰু সেই ঠাইতে আজি আমি এখন ফুটবল টুৰ্ণামেণ্ট চাবলৈ যাম আৰু আপোনালোককো লৈ যাম ঠাইখিনিলৈ। ব'লক আজি আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, ব'লক। সেয়া বন্ধুসকল, আমি এতিয়া আহি নাগালেণ্ড যি ফুটবল মেচ চলিছে য়াচাঙত আমি আহি পাইছোঁহি। ইয়াতে এই খেলৰ সামগ্ৰিক পৰিস্থিতিটো দেখাই দিছোঁ আপোনালোকক, চাওক। এয়া এখেতলোকৰ ইয়াতে কমিটিৰ মানুহখিনি থাকে, ইয়াৰ পৰা পৰিচালনা কৰি থাকে। কি ধুনীয়া এটা পৰিৱেশ। বহুত ভাল লাগে আচলতে ইয়াৰ পৰিৱেশখিনি। চাৰিওফালে পাহাৰে আছে, ফিল্ডখনৰ এৰিয়াটো অলপ মানে ধুনীয়াকৈ চাৰিও ছাইড পাহাৰ হয়। এয়া দেখিছে, সেইফালেও আছে মানুহৰ ঘৰ, সেইফালে ওপৰত আছে মানুহৰ ঘৰ। এয়া ইয়াতে হোটেল দি থকা হৈছে ধুনীয়াকৈ। আমিও অকণমান খেল চাবৰ কাৰণে আহিলোঁ। গতিকে এয়া এখেতলোকে SP কপাতলি টীমৰ হৈ আহিছে। আচলতে আমগুৰি টাউন ক্লাবৰে হয় এখেতলোক। আহিলে এতিয়া প্ৰথম খেলখন এখেতলোকে খেলিলে। খেলখন কিছু সময় উপভোগ কৰিবলৈ পাইছোঁহি ময়ো বাৰু। তেওঁলোকে কিমান গ'ল দিলে? 4-0 গ'লত বিজয়ী সাব্যস্ত কৰিছে। কাৰ লগত আছিলে? তুলি বিৰ লগত এখেতলোকে মানে 4-0 গ'লত মানে বিজয় সাব্যস্ত কৰিছে। আৰু এতিয়া যি আমাৰ অসম আৰু যি নাগালেণ্ডৰ মাজত যিখন খেল অনুষ্ঠিত হৈছে, এখেতলোকে সেই খ্ৰীষ্টমাছৰ উপলক্ষে পাতিছে খেলখন। খ্ৰীষ্টমাছৰ উপলক্ষে পাতিছে। আৰু আমাৰ অসমৰ টীমে এতিয়া ধুনীয়া সুন্দৰ প্ৰদৰ্শন কৰি সাফল্য লাভ কৰিছে। 4-0 গ'লত জিকিছে, আপোনালোক কৈছোঁৱে ইতিমধ্যে। আৰু আগলৈও খেলসমূহ ভাল ধৰণে হৈ যাওক। আৰু যি বন্ধুত্ব ভাতৃত্ববোধ, যে আমাৰ অসমৰ টীম অহাৰ কাৰণে ইয়াতেতো এটা ভাতৃত্ববোধৰ সূচনা হৈছে, ভাল লাগিছে সকলোৱে। আৰু আগলৈও আমাৰ অসমৰ টীমসমূহ আহক, খেলক, যাতে আমাৰ অসম নাগালেণ্ড ভাই ঠিক তেনেকৈ আগলৈকে আমি যাতে সমন্বয়ৰ ভেটি গঢ়ি পেলাই আগবাঢ়ি গৈ থাকিব পাৰোঁ, তাকে কৈ ভিডিঅ'টো বনালোঁ, দেখুৱালোঁ এয়া খেলুৱৈসকলক। আপোনালোকে দেখিছেই ইতিমধ্যে 12 নং যিটো 12 নং FC টীম, 12 নং FC টীমটো বাই পাই পেলানি ওলাই আহিছে ফিল্ডৰ পৰা। এখেতলোকে খেলুৱৈসকলে আচলতে এখেতলোকে মানে যিটো বিপক্ষ টীমটো নহাৰ হেতুকে এখেতলোকে বাই পালে খেলখনত। বাই পোৱাৰ কাৰণে মানে কি গ'ল এটা দিয়া কিবা হেৰি কৰে নেকি? নহয়, ৰেফাৰী ডিচিশ্যন দিলে। বিশেষকৈ গ'ল ডি বক্স বাহিৰৰ পৰা মাৰি সোমালে, ডিচিশ্যন উইনাৰ দিলে। হয়, এইটো কিবা নিয়ম আছে? নাই, এইটো নতুন নিয়ম চাই পাইছোঁ ইয়াতে। হয়, গ'লটো আপুনিয়ে দিছে? হয়, এইজনে গ'লটো দিছে। এখেতে মানে যি বাই পোৱাৰ কাৰণে এটা নিয়ম আছে যে এটা গ'ল ভৰাই দিব লাগে, টীমটো লগত আহি পেলাই গ'ল এটা ভৰাই দিব লাগে। এখেতে গ'লটো দিছে। আৰু সেই যি 12 নং FC টীমৰ এইখেত হ'ল স্বত্বাধিকাৰী 12 নং FC টীমৰ। দুআষাৰ কৈ দিব বন্ধুসকল। কি আৰু এই নাগালেণ্ডত আমাৰ ওচৰৰে হয় বুলি আমি খেল উপভোগো কৰোঁ, লগতে গাঁওখনৰ এনেই বাচা চিনাকি বাঢ়ি থাকিবৰ কাৰণে ধৰক গেম খেলিবলৈ আহোঁ আৰু ইয়াত। সেয়ে সিমানেই আৰু
ভাল লাগে আচলতে মানে পৰিৱেশবিলাক অলপ ভাল লাগে আৰু ভাল লাগে আৰু যি সমন্বয়ৰ ভেটিটো মানে ভাল হৈ থাকে নাগালেণ্ড আৰু আছামৰ মানে আমি একেলগে যে ইয়াতে ফুটবল খেলিবলৈ আহিছে অসমৰ পৰা এখেতলোকেও ভাল পাইছে বা আমাৰ মানে যিটো সমন্বয়টো ভাল হৈ থাকিব হয় নাই হয় আমাৰ ধৰক চাহ চিনাকিটো বাঢ়ি থাকিলেই আমাৰ বাকীখিনিও সুবিধা হয় অহা যোৱা কৰিবলৈ বা কেতিয়াবা কিবা বিপদত পৰিলে আমিও সহায় কৰিব পাৰিব আমাকো সহায় কৰিব পাৰে তেনেস্থলতে আমি গেমটো জইন কৰোঁ আৰু তেনে পৰিস্থিতি আৰু টিম আহিছে নেকি আৰু আমাৰ অসমৰ 3টা টিম আহিছে ইতিমধ্যে 2খন জিকি আছে আৰু এটা আহিবলৈ আছে অহা নাই এতিয়ালৈকে আহি পাব চেলেং টিমটো বৰবাম মৰ্ণিং ষ্টাৰ বুলিকে টিম এটা আছে জিকি আছে কালি 4-1 গলত পৰাজিত হৈ জিকি গৈছে নাগালেণ্ড ভাল এটা টিমৰ লগতে খুব সুন্দৰকৈ জিকিছে আৰু আমাৰ কাষতে বহি আছে আমগুৰি টাউন ক্লাব ওচৰত আছে তেওঁবিলাকৰো ভাল খুব খেল এটা প্ৰদৰ্শন হ'ল 5টা গ'ল দিলে তেওঁবিলাকো 5টা গ'ল দি জিকিছে এটাও তেওঁবিলাকে দিব নোৱাৰিলে নাগালেণ্ড টিমে গতিকে আমাৰ অসমৰ ল'ৰাখিনি প্ৰায় আজিকালি ভালেই খেলে বুলি ক'ব ধন্যবাদ দিছোঁ ভাল খেলুৱৈবিলাকক ইয়াকে কৈ সামৰিছোঁ ঠিক আছে এই আমাৰ যি 12 নং FCৰ স্বত্বাধিকাৰী বিৰুদাই ক'লে গোটেইখিনি কথা আপোনালোকক আৰু এইটো যি আমগুৰি টাউন ক্লাব আহিছিলে এইটো ব্লু ড্ৰেছ পিন্ধি আছে তেখেতলোকে ইতিমধ্যে এখন খেল জিকিছে 5-0 গ'লত জিকিছে নাগালেণ্ড টিম এটাৰ লগতে খেল পৰিছিলে নাগালেণ্ড কি টিমৰ লগত পৰিছিলে এটা নাগালেণ্ড তুলি টিমৰ লগত তেখেতলোকে 5-0 গ'লত জিকিছে আৰু অসমৰ সেই ঘৰটোৰ পৰাই এখেতলোকৰ খেল পৰিচালনা সমিতি তাতে বহি থাকে আৰু তাৰ পৰাই এখেতলোকে কমেণ্ট্ৰি কৰে আৰু এয়া দেখিছে তাতে এখন হোটেল খুলিছে তাতে বিভিন্ন ধৰণৰ ৰুটি হওক বইল ডিম ঘুগুনি ইত্যাদি যিকোনো খাদ্য সামগ্ৰী তেখেতলোকে ৰাখিছে আৰু এই ছাইডতে লাগি আছে দেখিছে এইবোৰ ঘৰ পাহাৰৰ ওপৰত এয়া টিমসমূহৰ যি যাৰ ছাবচিডি প্লেয়াৰ ইয়াতে বহি আছে আৰু সিফালে দেখিছে কিমান ওখ ঠাইখিনি তাতে তম্বু লগাইছে সেইফালেও আছে দোকান হোটেল ইত্যাদি সেইসমূহো আপোনালোকক দেখুৱাম গতিকে বলকচোন আমি ইফালে আগবাঢ়ি গৈ থাকোঁ আচলতে এতিয়া খেল আৰম্ভ হোৱা নাই ইতিমধ্যে এখন খেল হৈ গৈছে এয়া এটা টিম ইতিমধ্যে খেল সামৰি তেখেতলোকে ফিল্ডৰ বাহিৰলৈ আহি গৈছে এতিয়া আৰু ইতিমধ্যে জয়ী হৈছে 4-0 গ'লত Pisasa film tanga senuk langkada awat sebaji tulu ta ayung zaka ta jongsu ga sha তেখেতলোকে ইয়াতে কমিটিৰ মানুহসমূহ বহি থাকে ছাবচিডি শিলিং ডেম এতিয়া কিনিব আহি কিনে তাকিলে ৰষ্ট্ৰমটো ৰিপৰ্ট কৰিব শিলিং ডেম শিলিং FC Pero paisa kali jangan sile masih lagi aro. Tagiলে আৰু ইয়াতে ৰিপৰ্ট কৰা অকমান যথেষ্ট দৰ্শকৰ ভিৰ হৈছে আৰু দৰ্শক আহি থাকিব এতিয়া বৰ্তমান গোটেই দিন খেল সন্ধিয়া সময়লৈকে খেল ইয়াতে হ'বই দেখিছে ইফালে বিল্ডিঙো বনাই আছে সেইবোৰ ঘৰ তাত ওপৰতো আছে বহুত মানুহ আৰু এইফালেদি উঠি গৈছে এখেতলোকৰ যি বস্তিসমূহ আছে বস্তিলে ইয়াচাং বস্তি হয় এলেকাটো তালৈ উঠি গৈছে ইয়াতে এখন ভলী ফিল্ডো আছে প্ৰত্যেক বছৰে এখেতলোকৰ মানে যি খ্ৰীষ্টমাছৰ আগে আগে এই খেলখন অনুষ্ঠিত কৰা হয় ইয়াতে এখন ভলী ফিল্ডো আছে আমাৰ অসমৰ যিসমূহ টিমসমূহো ইয়াতে আহিছে প্ৰায়
যথেষ্ট টিম অসমৰ টিমেও ইয়াত যোগদান কৰিছে, যোগদান কৰি খেলত জিকিছে। এইডোখৰ জেগা দেখিছে, ইয়াৰ পৰা একেবাৰে গেলাৰীৰ পৰা চোৱা লেখীয়া হৈছে, ইমান ওখ চাপৰ। একেবাৰে খেল মানে গেলাৰীৰ পৰা চোৱা নিচিনা হয় এইখিনিতে। যথেষ্ট দৰ্শকৰ ভিৰ হৈছে এইফালে। এতিয়া বৰ্তমান এটা টিমে অনুশীলন কৰি আছে, সেয়া গল পোষ্টত বল মাৰিছে দেখিছে সেয়া, আৰু ছেকেণ্ড টিম সোমাব আৰু এতিয়া পৰৱৰ্তী খেলখন আৰম্ভ হ'ব। ইয়াৰ আগে আগে এখন খেল হৈ গৈছে, হালোৱা টিম আৰু নাগালেণ্ডৰ কোনোবা টিম এটাৰ মাজত হৈছে। সেয়া দেখিছে, ইয়াতে টিমসমূহ আহি অনুশীলন কৰি আছে তেখেতলোকে বেছি পৰিমাণে। দৰ্শকসকল আহি আছে ইতিমধ্যে। দেখিছে সেইটো এটা টিম তাতে অনুশীলন কৰি আছে। ইয়াতে পৰিৱেশটো বহুত ভাল লাগে বাৰু, আৰু যি অসমৰ কিছু টিম আহি ইয়াতে ফুটবল খেলিছেহি, সমন্বয়ৰ এক ভেটি সুদৃঢ় হৈছে। এয়া আপোনালোকে দেখিছে এতিয়া যি ইয়াতে হোটেলসমূহ হৈ আছে, যথেষ্ট ইয়াতে খাদ্য পোৱা গৈছে। চাহ আছে ইয়াতে, লগতে ফাষ্টফুড, ৰুটি, ফাষ্টফুড ইত্যাদি সমূহ খাদ্য এখেতলোকে যোগাৰ কৰিছে। আপোনালোকে আহক, ইয়াত বইল ডিমো আছে সকলোৱে, আৰু ধুনীয়া এটা পৰিৱেশ। সকলোৱে ইয়াতে সুন্দৰভাৱে খাইছে খাদ্যসমূহ। চাওক, খ্ৰীষ্টমাছৰ কাৰণে এখেতলোকে ইয়াতে খেল অনুষ্ঠিত কৰিছে বিশেষকৈ। বন্ধুসকল, অতীজৰে পৰা আমাৰ অসম আৰু নাগালেণ্ডৰ মাজত এক সমন্বয়ৰ ভেটি সুদৃঢ় হৈ আছে। যি আহোম শাসনকালত ল'ৰা ৰজাই শাসন কৰিছিলে চুলিগফা, তেতিয়া মন্ত্ৰী আছিলে লালুখোলা বৰফুকন। সেই সময়ত আহোম কোঁৱৰসকলক অংগক্ষত কৰিছিলে, আৰু সেই সময়ত তেতিয়া অংগত দাগি থাকিলে সেইজন কোঁৱৰ ৰজা হ'ব নোৱাৰিছিলে, সেইকাৰণে অংগক্ষত কৰিছিলে। আৰু সেই সময়তে গদাপানীক পলুৱাই ৰাখিছিলে সেই নাগালেণ্ডত। সেই হেতুকে ডালিমী ৰাজ্য বুলি কোৱা হয়। ডালিমী আৰু গদাপানীৰ মাজত কিছু প্ৰেমৰ আৱিৰ্ভাৱো হৈছিলে সেই সময়তে, আৰু তাতে গদাপানীক লুকুৱাই ৰাখিছিলে। সেই তেতিয়াৰ পৰাই আমাৰ অসম আৰু নাগালেণ্ডৰ মাজত এক সমন্বয়ৰ ভেটি গঢ় লৈ উঠি আছে। আৰু এতিয়াও এয়া দেখিছে আপোনালোকে, অসমৰ ঠিক 5টামান টিমে আহি ইয়াত জইন কৰিছেহি, খেল খেলিছে, আৰু যথেষ্ট ভাতৃত্ব ভাৱৰ আৱিৰ্ভাৱ হৈছে। এতিয়াও সমন্বয়ৰ ভেটি গঢ়ি থোৱা আছে অতীজতে, সেই আহোমৰ ৰাজত্ব কালৰ পৰাই নাগা আৰু অসমীয়া ভাই ভাই হিচাপতে এতিয়াও চলি আছে। গতিকে আমিও সেই খেল চাবলৈ আহিছোঁ। আৰু মই ভিডিঅ' প্ৰথম আৰম্ভণিতে কৈছোঁৱেই, আচলতে আমি নাগালেণ্ডৰ খেল চাবলৈ যাওঁ, সেই কাহিনীটো থুলমূলকৈ কৈছোঁৱেই। গতিকে আপোনালোকে আহক, আৰু ইয়াতে বহুত চাবলগীয়া ঠাই আছে, পাহাৰ পৰ্বত, সেউজীয়া পৰিৱেশ, গছ গছনিয়ে ভৰপূৰ, যথেষ্ট পাহাৰ আছে, পৰ্বত আছে, ওখ চাপৰ ঠাইখিনি সুন্দৰ ঠাই। আপোনালোকেও কেতিয়াবা নাগালেণ্ড যিসকলে দেখিছেই, নেদেখাসকলেও কেতিয়াবা পাৰিলে ঠাইসমূহ পৰিদৰ্শন কৰক, চাওক, বহুত ভাল লাগিব ইয়াতে আহিলে। এয়া খেল এতিয়া বৰ্তমান চলি আছে দুটা টিমৰ মাজত। এই দুইটা টিমেই নাগালেণ্ড টিমেই হয়। আমাৰ অসমৰ খেল ইতিমধ্যে শেষ হৈ গৈছে, দুখন খেল। বন্ধুসকল, এয়া যি আছাং বস্তিত আমি ফুটবল চাবৰ কাৰণে আহিছিলোঁ, এতিয়া আমি আহি এয়া আছাং বস্তি যি
জিৰণি চৰা পাইছোঁহি। এইখিনি ঠাইখিনি সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। বৰ ধুনীয়া ভাল লগা এটা, এইটোৱে হৈছে জিৰণি চৰা সুন্দৰকৈ। এখেতলোকৰ সেই পানী যোগান আঁচনি সিফালে আছে ছাইডত দেখিছে। বৰ ধুনীয়া এটা পৰিৱেশ। আপোনালোকক যিমান পাৰোঁ এনেকুৱা ঠাইসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই।